Hi everyone, welcome to my YouTube channel Surjya. আজি আপোনাক লৈ যাম নলবাৰীৰ ৰাস। সবে জানে নলবাৰীৰ ৰাস কিমান ডাঙৰ হয়। আপুনি চাই শেষ কৰিব নোৱাৰে নলবাৰীৰ ৰাস। যাই থাকিব লাগিব শেষে নহয় নলবাৰীৰ ৰাস। তেতিয়াহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ' নতুনকৈ চাই আছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব। আমি ৰাসৰ গীত পালোৱে। গাড়ীখন পাৰ্কিঙত থৈ আমি খোজকাঢ়ি যাই আছো এনেকৈ। এয়া মানুহ যাম আৰম্ভ হলে। এয়া মানুহ চাওক না আপোনালোকে, কিমান ভিৰ হৈ আছে, মানুহ যাব ৰাস্তা নাই, ঠেলা হেঁচা হৈ আছে। আৰু এইটো হ'ল মেইন মন্দিৰ। মানুহ চাওক না আপোনালোকে। এতে মানুহ খোজ কাঢ়িব নালাগে, নিজে ঠেলি পিছমুখৰ পৰা আগমুখে লৈ যায়। আপোনাক নিজে ঠেলি লৈ যাব। আমি ভিতৰত প্ৰৱেশ কৰি চাওক, প্ৰথম মূৰ্তিকেইটা মজা লাগিছে, খুব মজাকৈ এডিটিং কৰিছে। ভিডিও এইখন হ'ল গ্ৰন্থমেলা। গ্ৰন্থমেলাৰ ভিতৰে মানুহ চাওক না আপোনালোকে, ৰ'ব চাওক কিমান মানুহ আছে। এইটো চাওক না আপোনালোকে, কি মজা লাগিছে, এইটো কি মজা বনাইছে, কি কম আৰু। আহি আমি ব্ৰিজৰ তল পালোঁ আৰু চব মানুহ ৰখি আছে, কাৰণ ট্ৰেইন যাই আছে আগমুখেদি। ট্ৰেইন গেলে আমি হদি যাব। মানুহ চাওক না আপোনালোকে, কিমান মানুহ। ইয়াতে ৰাস চাবা নহয়, মানুহ চাবা অহাৰ দৰে হৈছে। আহি কেইটা গেটে পালোঁ আমি। আহি আমি আনন্দ মেলাৰ গেট পালোঁ। এইটো হৈছে সৰু ছোৱালীৰ চকৰি, আৰু এইটো সৰু ছোৱালী খেলে আছে। এইখন হ'ল ট্ৰেইন। এইটো হ'ল চকৰি। ৰামদিয়া ৰাসৰ চকৰিত উঠিব মানুহ এটা ঘূৰি গৈছিল, এতিয়া নুঠুবে আৰু। ৰামদিয়া ৰাসৰ চকৰিত উঠি মোৰ মুখেদি বমি ওলা হৈ গৈছে আৰু, কি কম আৰু এইটো চাওক না আপোনালোকে, দেখিয়ে ভয় লাগছে, আৰু উঠি আৰু কেনে ভয় নালাগিব ভাবি চাওকচোন আপোনালোকে।
দেখিয়ে ভয় লাগে আৰু উঠি কি ভয় লাগিব মাই গড এয়া চাওক সৰু ছোৱালীবিলাকে হাতেৰে নাও চলাই আছে তাৰমানে এনেকৈ চাইকেলৰ দৰে পেডেল মাৰি দিলে তাৰমানে যাই থাকে গাড়ীখন মানে গাড়ী নাওখন এইযোৰ কিনিলোঁ 70 টকাত কিবা এটাতো লৈ যাব লাগিব না ঘৰৰ পৰা পায় সেইকাৰণে এইযোৰ কিনিলোঁ 70 টকাত আমি আহিলোঁ হোটেলত এখন মেনু কি খাওঁ চিকেন বিৰিয়ানীটোৱে খাওঁ নেকি 150 টকা এয়া আহি গ'ল বিৰিয়ানী এয়া আমি আহি পালোঁ ঘৰ এতিয়া 2টা বাজো মাত্ৰ 15 মিনিট আছে আৰু আপোনালোকক নলবাৰী ৰাখ চাই কেনে লাগিল কমেণ্ট কৰি জনাব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ